फ्रेंड्स वेलकम टू रुंजुन किचेन्स। आज मैं आको आन एटा रेसिपि लै आपनालोकर माजले आहिछु। रेसिपिटो होइसे आटारे केनेके बर्फी बनाब लागे। এই आटारे बनवा बर्फी खाबले बहुतेই स्वाद হয় আৰু খুবেই হেলদি হয়। বিভিন্ন জনে বিভিন্ন ধৰণে বৰফি বনোৱা দেখা যায়, কিন্তু এই আটাৰ বৰফি খাবলে বহুত সোৱাদ আৰু খুবেই হেলদি। সো फ्रेंड्स আজি আহকচোন মই কেনেকে বনাইছো আপোনালোকক দেখুৱাইছো। এয়া মই এই আটাৰ বৰফি বনাবলে এয়া মই প্ৰথমতে ইলাচি গুড়ি অকণমান লৈছো আৰু এই বাদাম মই ডাঙৰ কাঠ বাদামটো মই এনেকে মিহি মিহিকে কাটি লৈছো আৰু এয়া মই এনেকুৱা জোখৰ কাপেৰে একাপ আটা লৈছো আৰু এয়া মই চেনি একাপ লৈছো। এই চেনিখিনি মই গ্ৰাইণ্ডাৰত পাউডাৰ কৰিবলৈ লৈছো আৰু এয়া মই ঘিউ লৈছো আৰু এয়া মই গাখীৰ অকণমান লৈছো। এতিয়া মই আহকচোন মই কেনেকে বনাইছো আপোনালোকক দেখুৱাইছো। এয়া মই গেছত কেৰাহীটো আপোনাৰ বহাই দিছো। কেৰাহীটো মই গৰম কৰি ললো। এতিয়া মই ফ্লেমটো আপোনাৰ লো মিডিয়াম ফ্লেমত ৰাখিম আৰু মই এতিয়া আপোনাৰ এই আটাখিনি ইয়াতে ঢালি দিছো। এই আটাখিনি দি পেলাই আপুনি ফ্লেমটো হাই একেবাৰে কৰি নিদিব, নহলে এই আটাখিনি জ্বলি যাব আৰু এই আটাখিনি খুব মানে ধুনিয়াকে সুন্দৰকে আপুনি ভাজিব লাগিব আৰু ইয়াতে আপুনি অকণকে আপুনি ঘিউ দি থাকিব লাগিব। আপুনি যদি বোলে ঘিউ কমকে ইউজ কৰো তেতিয়া আপুনি ৰিফাইন দিব পাৰিব, কিন্তু ঘিউত বনালে বেছি খাবলে ভাল হয় আৰু স্মেলটো খুব ধুনিয়া হয়। এই আমাৰ অকণকে আপুনি একেসাথে দি নিদিব, অকণকে দি পেলাই আপুনি কম জুইত মানে মিডিয়াম ফ্লেমত আপুনি আটাখিনি খুব ধুনিয়াকে ভাজি থাকিব। আৰু অকণমান মই দিছো ইয়াত এনেকে আপুনি দি থাকিব। এয়া মই এনেকে ভাজি আছো। আপোনাৰ ভাজতে এনেকুৱা হৈছে, অকণ ৰঙচুৱা হৈছে। আকৌ অকণমান মই ঘিউ দি দিছো। আপুনি ঘিউখিনি দি পেলাই খুব ধুনিয়াকে লৰাই থাকিব লাগিব আৰু এনেকে আপুনি লাম্পছ বিলাক যেটো আপোনাৰ আটাৰ লাম্পছ হৈ যায়, এই লাম্পছ বিলাক আপুনি এনেকে ভাঙি দিব লাগিব আৰু আপুনি ফ্লেমটো চাই থাকিব। ফ্লেমটো যাতে কোনো পধ্যে হাই নহয়, হাই হলে একেবাৰে জ্বলি যাব আৰু খাবলে বহুত বেয়া হ'ব আৰু বৰফিটো নহবকে। এই চাওক আটাখিনি ভাজতে এনেকুৱা হৈছে। এতিয়া মই ইয়াতে আপোনাৰ ইলাচি গুড়িখিনি আপোনাৰ দি দিম। ইলাচি গুড়িখিনি দি মই গাখীৰ যে লৈছিলো আপোনাৰ গাখীৰখিনিও মই অকণকে আপোনাৰ দি থাকিম। আপুনি যদি চাকি আটা লয় তেতিয়াও ল'ব পাৰে ৰঙা আটাটো। সেই ৰঙা আটাটোৰে কৰিলেও বহুত ধুনীয়া হয় আৰু খুব একেবাৰে ৰঙা হৈ যায় দেখিবলৈ। এতিয়া মই ইয়াতে আজি মোৰ আটাটো বগা আছিলে কাৰণে অকণমান বগা নিচিনা হৈছে, তথাপিও মোৰ দেখিবলৈ ৰংটো আহিছে, আপোনাৰ ভজা হৈ গৈছে, ধুনীয়া স্মেল ওলাইছে। এতিয়া মই অকণকে গাখীৰ দিম আপোনাৰ। গাখীৰ দি মই এনেকৈ আকৌ অকণমান মিডিয়াম ফ্লেমত মই আটাখিনি ভাজি লওঁ। এই ভজা হোৱাৰ পিছত মই চেনিখিনি দিম। আপুনি চেনিৰ সলনি গুড়ো ইউজ কৰিব পাৰে, সেইটো কোনো কথা নাই, কিন্তু মই আজি চেনিয়ে দিছোঁ আপোনাৰ। এনেকৈ মই অকণকে গাখীৰ দি পেলাই গোটেইখিনি গাখীৰ দি মই এতিয়া ভালকৈ আকৌ লৰাই পেলাই এইবিলাক মই এনেকৈ ভাঙি ল'ম। এই চাওক আটাখিনি ভাজতে এনেকুৱা হৈ গ'ল, একদম ধুনীয়া হৈ গৈছে। এতিয়া মই চেনি দি দিম ইয়াতে আপোনাৰ। এই আমাৰ চেনিখিনি আপুনি চেনিৰ সলনি গুড়ো দি দিব পাৰে, সেয়া কথা নাই। আৰু আপুনি যদি বেছি মিঠা খায় তেতিয়া চেনি ইয়াতকৈ একাপতকৈ অকণমান বেছি দিব। মই ডাঙৰ কাপেৰে একাপ আটা লৈছিলোঁ কাৰণে মই চেনি সৰু কাপেৰে আপোনাৰ একাপ লৈছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ আকৌ লৰাই পেলাই ডোটো তৈয়াৰ কৰি ল'ম। এয়া চাওক আটাৰ ডোটো ৰেডি হৈ গৈছে, এনেকুৱা হৈ গৈছে। এতিয়া মই নমাই দিব পৰা হৈছে। নমাই পেলাই মই এখন এতিয়া বহল কাঁহীত এইখিনি ধুনীয়াকৈ বৰফিৰ শেপত মই এতিয়া কাটি ল'ম। এয়া মই এনেকুৱা এখন বহল কাঁহী লৈছোঁ। এতিয়া মই অকণমান ব্ৰাছেৰে ঘিউ লগাই দিম। আপোনালোকে ঘিউ লগাব, এনেকৈ গ্ৰীজ কৰি দিব চাৰিওফালে। এনেকৈ নমাই ল'ব গোটেইখিনি। এই আমাৰ কাঁহীখনত এনেকৈ আটাখিনি দি ল'লোঁ। এতিয়া মই অকণমান এই আপোনাৰ ড্ৰাই ফ্ৰুটছ বাদাম যে লৈছিলোঁ এনেকৈ দি দিছোঁ। দি পেলাই মই এনেকৈ পেষ্ট কৰি দিম। আপোনালোকে বেলেগ ফ্ৰুটছো দিব পাৰে।
দেখিবলৈ ভাল হয়। ইয়াৰ পিছত মই কটাৰী এখনেৰে আপোনাৰ যি মন যায় তেনেকুৱা চেপত আপুনি কাটি ল'ব পাৰিব। এয়া মই এতিয়া এনেকৈ কাটি দিম আপোনাৰ। আপুনি বেছি ঠাণ্ডা হোৱালৈকে আপুনি বাট নাচাব, আপুনি গৰমে গৰমে থাকোঁতে কাটিব। মই এনেকৈ বহল বহলকৈ কাটি লৈছোঁ আপোনাৰ। এই এনেকৈ আপুনি কাটি ল'ব। কাটি লৈ পেলাই অকণমান আপুনি 2 মিনিটমান ঠাণ্ডা হ'বলৈ দিব। এয়া চাওক আপোনালোকৰ আটাৰ বৰফি ৰেডি হৈ গ'ল। এই বৰফিটো খাবলৈ বহুতেই টেষ্টি আৰু হেল্ডি হয়। গতিকে ফ্ৰেণ্ডছ, আপোনালোকেও এনেকৈ ঘৰত বনাই খাওকচোন, খুবেই সোৱাদ পাব। আৰু খাই কেনে পালে আপোনালোকৰ কমেণ্ট ৰঞ্জুন কিটচেনলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ এই ৰেচিপিটো যদি চাই ভাল পাইছে, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টোৰ তলত থকা বেল আইকনটো ক্লিক কৰিব, যাতে মই আপলোড কৰা নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে প্ৰথমতে পায়। তেনেহ'লে ফ্ৰেণ্ডছ, আজিলৈ আহিছোঁ, পুনৰ লগ পাম আন এটা ৰেচিপিৰ সৈতে নেক্সট ভিডিঅ'টোত। ধন্যবাদ।